হাই এভৰিৱান, আসসালামু আলাইকুম। স্বাগতম জনাইছোঁ নাদিৰাছ লাইফৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে, ময়ো ভালেই আছোঁ। আজি মই বনাম শুকান মাছৰ চাটনি। এই চাটনিটো বনাবলৈ আমাক লাগিব শুকান মাছ, কেঁচা জলকীয়া, নহৰু আৰু পিঁয়াজ। সেইখিনি মই লৈ লৈছোঁ। এয়া এতিয়া টাৱাত মই কেঁচা জলকীয়াখিনি দি দিলোঁ। এইখিনি ভাজি ল'ম। এনেকৈ শুকানে ভাজিব লাগিব, তেল নিদিয়াকৈ। এনেকৈ লৰাই ভালকৈ মই জলকীয়াখিনি ভাজি ল'ম। কোনে কোনে শুকান মাছ ভাল পায় বাৰু জনাবচোন কমেণ্ট কৰি। এনেকৈ চামুচেৰে চেপি দিব। জলকীয়াৰ পৰা পানী ওলায়, চেপি ভাজিলে পানীখিনি ওলাই যায় আৰু ভালকৈ ভজা হয়। এয়া মই জলকীয়াখিনি ভাজি আছোঁ। গৰম ভাতৰ লগত এই চাটনিটো খাবলৈ খুবেই টেষ্টি হয়। এয়া মই জলকীয়াখিনি ভাজি নমাই ল'লোঁ আৰু এতিয়া নহৰুখিনিও ভাজি ল'ম ভালকৈ। ৰেচিপিবোৰ সকলোৱে নিজৰ ধৰণে বনায়, তো মই মোৰ ষ্টাইলত এনেকৈ বনাইছোঁ। যদি এনেকৈ আপোনালোকে বনাই খোৱা নাই, খাই চাব পাৰে। এয়া শুকান মাছখিনি মই ধুই লৈছোঁ ভালকৈ। এতিয়া এনেকৈ ভাজি ল'ম। শুকান মাছখিনি লৰাই ভালকৈ গেছটো কমাই ৰাখি ভালকৈ ভাজি ল'ব লাগিব। মোৰ ইয়াত টাৱাটো খুব গৰম হৈছে, মই গেছটো অলপ কমাই ৰাখিছোঁ। এনেকৈ লাহে ভাজি থাকিব লাগিব। আপোনালোকৰ তাত যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰি দিব। এয়া মোৰ মাছখিনি ভজা হৈ গ'ল। এতিয়া মই খুন্দনা এটা লৈছোঁ, লৈ ইয়াতে জলকীয়াখিনি দি দিলোঁ আৰু দি দিম নহৰু। ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখ। দি পেলাই মই এইখিনি অলপ খুন্দি ল'ম ভালকৈ। এতিয়া ইয়াতে শুকান মাছখিনি দি দিম, দি পেলাই ভালকৈ খুন্দি ল'ম। এয়া চাওক খুন্দা হৈ গ'ল। এতিয়া মই মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু ইয়াতে অলপ মিঠাতেল দি দিলোঁ। দি গোটেইখিনি আৰু অলপ লাহে খুন্দি ল'ম। এয়া চাওক আমাৰ শুকান মাছৰ চাটনি ৰেডি হৈ গ'ল। মোৰ কিন্তু জিভাত পানী আহি গৈছে। আপোনালোকৰ আহিছেনে বাৰু? বহুতেই টেষ্টি হয় খাবলৈ এই চাটনিটো। চব শুকানে ভাজিছোঁ। ভাজি ইয়াতে কেঁচা মিঠাতেল দিছোঁ। খাবলৈ বহুতেই টেষ্টি। আপোনালোকে ট্ৰাই কৰি চাব পাৰে যদি এনেকৈ বনাই খোৱা নাই। তো আজিলৈ বাই বাই, আল্লাহ হাফিজ। লগ পাম আন এটা ভিডিঅ'ৰ সৈতে।